নমস্কাৰ, মই শংকৰে মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি অসম জলসিঞ্চন বিভাগৰ ছেকশ্যন এছিষ্টেণ্টৰ ৰিজাল্টৰ ওপৰত মই আপোনালোকৰ বাবে বহুতো ভাল খবৰ লৈ আহিছোঁ। বন্ধুসকল, বহুতে মোক কমেণ্ট আৰু মেছেজ কৰি আছিলে যে এপটেক নামৰ কোম্পানীটো যেতিয়া বিবাদৰ আৰম্ভ হৈছিল তেতিয়াৰ পৰা মোক বহুতে কমেণ্ট আৰু মেছেজ কৰি আছিলে যে ইয়াৰ ৰিজাল্ট দিব নে নাই, হয়তো ইয়াৰ ৰিজাল্ট বাতিল হ'ব নেকি, এনেকুৱা ধৰণৰ বহুতে মোক কমেণ্ট কৰি আছিলে যে হয়তো ৰিজাল্ট নিদিব পাৰে বুলি, এনেকুৱা ধৰণে বহুতে মোক কমেণ্ট আৰু মেছেজ কৰি আছিলে। সেইকাৰণে এইটো ভিডিঅ'ত আপোনালোকৰ বাবে মই বহুতো ভাল খবৰ লৈ প্লিজ ভিডিঅ' সম্পূৰ্ণকৈ চাব, তেতিয়া আপোনালোকে সকলো কথা বুজিব পাৰিব। বন্ধুসকল, এইটো ভিডিঅ'ৰ শেষত এটা মই মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছোঁ, যিটো প্ৰশ্ন নেকি চাব ইন্সপেক্টৰৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট হয়। বিশেষকৈ অসম পুলিচ AB, UB, SI, জেল ৱাৰ্ডাৰ সকলোকেইটাৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট হয়। সকলোৱে মই কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আহক আমি ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধুসকল, এইকণতে মই এটা কথা ক'ব বিচাৰোঁ। বন্ধুসকল, মই প্ৰতিটো ভিডিঅ'ৰ শেষত আপোনালোকৰ বাবে মই প্ৰিভিয়াছ ইয়েৰ প্ৰশ্ন একোটাকৈ লৈ আহোঁ। যদিহে আপোনালোকে বেয়া পায় তেনেহ'লে মই প্ৰশ্নটো নানো। বহুতে ভাল পায়, বহুতে বেয়া পায় প্ৰশ্নটো অনাৰ কাৰণে। সেইকাৰণে মই সকলোৱে মতামত আশা ৰাখিলোঁ। আহক আমি ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধুসকল, মই তেওঁলোকৰ অফিচৰ লগত আজি দুদিনমানৰ আগতে যোগাযোগ কৰিছিলোঁ, মেইল কৰিছিলোঁ, কিন্তু তেওঁলোকে মোক কোনো ধৰণৰ ৰেছপন্স দিয়া নাছিলে, কোনো ধৰণৰ তেওঁলোকে মোক উত্তৰ দিয়া নাছিলে। বন্ধুসকল, যিহেতু আজি ৰাতিপুৱা তেওঁলোকে মোক এটা কথা কৈছে যে বন্ধুসকল, মই তেওঁলোকক সুধিছিলোঁ যে পৰীক্ষাটো বাতিল হ'ব নেকি, কিয়নো এপটেক নামৰ কোম্পানীটো এতিয়া বহুতো বিবাদৰ মাজত সোমাই পৰিছে। সেইকাৰণে বহুতে মোক কমেণ্ট আৰু মেছেজ কৰি আছিলে যে পৰীক্ষাটো বাতিল হ'ব নেকি, অৰ্থাৎ ৰিজাল্ট নিদিব নেকি। সেইকাৰণে মই তেওঁলোকৰ অফিচৰ লগত যোগাযোগ কৰোঁতে তেওঁলোকে মোক এটা স্পষ্টকৈ কৈছে যে ৰিজাল্টটো দিব, অতি সোনকালে দিব, হয়তো আৰু অলপ এসপ্তাহ বা দুসপ্তাহৰ ভিতৰতে দিব পাৰে। বন্ধুসকল, এই এসপ্তাহ দুসপ্তাহটো কাৰ ওপৰত ডিপেণ্ড কৰিব, 24 তাৰিখৰ ওপৰতে ডিপেণ্ড কৰিব। তেওঁলোকে মোক এটা কথা উল্লেখ কৰিছে, অৰ্থাৎ বন্ধুসকল ইয়াৰ ৰিজাল্টটো দিব, কোনো কাৰণতে বাতিল নহয়। যিসকল বন্ধু বান্ধৱীয়ে মোক সুধি আছিলে তেওঁলোকে হয়তো ইয়াৰ উত্তৰ পাই গ'ল, কোনো কাৰণতে এপটেক নামৰ কোম্পানীটো যি পৰীক্ষা অনুষ্ঠিত হৈ গ'ল সেই পৰীক্ষাৰ ৰিজাল্টটো বাতিল নহয়। এইটো আমাৰ সকলোৰে বাবে বহুতো ভাল খবৰ। বন্ধুসকল, এইকণতে মই এটা কথা ক'ব বিচাৰোঁ, এইটো এটা আনঅফিচিয়েলি হয়, কিয়নো তেওঁলোকে কোনো ধৰণৰ অফিচিয়েলি ৱেবছাইটত লিখা নাই পৰীক্ষাৰ ৰিজাল্ট দিব বুলি, কিয়নো মই তেওঁলোকৰ লগত প্ৰাইভেটকৈ মেছেজ কৰিছিলোঁ। হয়তো আপোনালোকে মেছেজ কৰিম বুলি কৰিলে কৰিব পাৰে। বন্ধুসকল, আপোনালোকক মই এটা কথা স্পষ্টকৈ কৈছোঁ, হয়তো যদি ৰিজাল্ট নিদিয়ে প্লিজ আপোনালোকে মোক দুখ নিদিব। এইটোৱে মোৰ আছিলে। আহক আমি প্ৰশ্নটো এবাৰ চাই লওঁ। বন্ধুসকল, আজিৰ প্ৰশ্নটো হৈছে 2, 9, 3, 28 আৰু 4। বন্ধুসকল, তাৰ অপশ্যনত কি হ'ব? বন্ধুসকল, 2 পিছত কিদৰে 9 হ'ল, ঠিক সেইদৰে 9 পিছত কিদৰে 3 হ'ল, 3 পিছত কিদৰে 28 হ'ল, 28ৰ পাছত কিদৰে 4 হ'ল। বন্ধুসকল, মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, কিয়নো প্ৰিভিয়াছ ইয়েৰ প্ৰশ্ন হয়। বন্ধুসকল, আমি সকলোৱে কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। বন্ধুসকল, আমি 2 কি কৰিলে আমি 9 পাম, ঠিক সেইদৰে 9 কি কৰিলে 3 পাম, 3 কি কৰিলে 28 পাম, 28 কি কৰিলে বন্ধুসকল আমি 4 পাম। বন্ধুসকল, ইয়াত এটা অতি সুন্দৰ লজিক সোমাই আছে, মই আপোনালোকক বুজাই দিছোঁ, সকলোৱে কিন্তু কমেণ্ট কৰিব। কি হ'ব বন্ধুসকল, 2ক যদি আমি কিউব কৰি দিওঁ তেনেহ'লে 8 হ'ব। 8ৰ লগত যদি আমি 1 এটা যোগ কৰি দিওঁ তেনেহ'লে আমি কি পাম, 9 পাম। ঠিক সেইদৰে 3ক যদি আমি কিউব কৰোঁ কিমান পাম বন্ধুসকল, 27। 27ৰ লগত যদি 1 এটা যোগ কৰোঁ 28 পাম। ঠিক সেইদৰে 4ক যদি আমি কিউব কৰোঁ তেনেহ'লে কিউব কৰি যদি 1 এটা যোগ কৰোঁ তেনেহ'লে আমি কিমান পাম, অপশ্যন 4টা আছে, সকলোৱে কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। অপশ্যন এ আছে 45, অপশ্যন বি 79, অপশ্যন চি 50, অপশ্যন ডি 65। আজিলৈ ইমানে, ধন্যবাদ।